এনে প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই নিশাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি মুখ্য বাতৰিসমূহ হ'ল সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ ওপৰত ডিফুৰ বিধায়কৰ সংবাদমেল। আনহাতে গৰু ভৰ্তি 2 টাটা মোবাইল এটা ফেনসহ 5জনক আটক ডংকামোকাম আৰক্ষীৰ। এফালে বোকাজানত একাদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ। এতিয়া বিতং বাতৰি। সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ ওপৰত ডিফুৰ বিধায়কৰ সংবাদমেল। অসম সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত অহা 9 এপ্ৰিলৰ পৰা ডিফুৰ জয়সিং দলৈ প্ৰেক্ষাগৃহে দুদিনীয়াকৈ এখনি সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ অনুষ্ঠিত হ'ব। আজি ডিফুৰ অসম সাহিত্য সভাৰ ৰাংচিনা ভৱনত এক সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ উদযাপন সমিতিৰ সভাপতি বিধায়ক বিদ্যা সিং ইংলেঙে। সংবাদমেলত সভাপতিগৰাকীয়ে সদৰি কৰা অনুসৰি এই সমাৰোহৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা বহু কেইগৰাকী চিত্ৰশিল্পীৰ চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শনীৰ লগতে এখনি বহুভাষিক কবি সন্মিলনো অনুষ্ঠিত কৰা হ'ব। লগতে সমাৰোহ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ জয়সিং হানছে সোঁৱৰণী বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে সকলো ৰাইজক অংশগ্ৰহণ কৰি সমাৰোহৰ সাফল্যমণ্ডিত কৰি তুলিবলৈকো আহ্বান জনায়। আহিবলগীয়া আমাৰ বিহুৰ উপলক্ষে আপোনালোকক সকলোখিনি শুভেচ্ছা জনাইছোঁ। লগতে আহিবলগীয়া দিনটো আমাৰ এই কাৰ্বি আংলং ডিফুত অসম সাহিত্য সভাৰ উদ্যোগত কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু কাৰ্বি সংস্কৃতি সমাজৰ সহযোগত সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ 2022 এটি উল্লেখযোগ্য অনুষ্ঠান অহা 9 আৰু 10 এপ্ৰিল তাৰিখত ডিফুৰ জয়সিং দলৈ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। এই কাৰ্যসূচী অসমৰ বিভিন্ন জনগোষ্ঠীৰ জনকৃষ্টিৰ সাংস্কৃতিক দলে যোগদান কৰিব। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন অঞ্চলৰ প্ৰায় 20টা দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বহুভাষী কবি সন্মিলনৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি চিত্ৰ ভাস্কৰ্যৰ চহকী কাৰ্বি আংলঙৰ বহুগৰাকী শিল্পীৰ চিত্ৰ আৰু ভাস্কৰ্যৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কুলধৰ শইকীয়া আৰু উপসভাপতি শ্ৰীযুতা মৃণালী দেৱী লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। এই বৰ্ণাঢ্য অনুষ্ঠানটি উদ্বোধন কৰিব কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ চুৰিৰাম লংহাং মহোদয়। এই অনুষ্ঠানৰ ভিতৰত অসম সাহিত্য সভাই আমাক জনাইছে এই সমাৰোহখনিতে 9 এপ্ৰিল উদ্বোধনী সভাৰ অসম সাহিত্য সভাৰ 2টা বঁটা জয়সিং হানছে সোঁৱৰণী বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য সভা বঁটা প্ৰদান কৰা হ'ব। গতিকে আপোনালোকৰ অনুৰোধ জনাইছোঁ সমগ্ৰ অসমৰ এই আপোনালোকৰ চেনেলৰ মাজেদি আপোনালোকৰ পেপাৰৰ মাজেদি ভাল পোৱা সাহিত্য চৰ্চাৰ সকলো অসমৰ ৰাইজক
জনাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ ধন্যবাদ ছবি क्या की थे अपने ने आत्मा में बाकेदा फिर तुम्हें अदा के पति का दुकान लापेन के आको 5 नम्बर बंके लादाख नासो আহুত নাচোৱা মিটিং আহুত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুশল শইকীয়া কুলধৰ শইকীয়া ডক্টৰ কুলধৰ শইকীয়া সাহিত্য সভা প্ৰেচিডেণ্ট লাপেংকে উপ সভাপতি শ্ৰীযুক্তা মৃণালী দেৱী লাকে নন ইটুং দবন আসাম নিউচাৰ আশা কৰিছোঁ লতা উপসভাপতি লতা নাংগুলি গুচি নিদিওঁ খবৰ লওক আনটিৰ কাইলা লাচক আউনুচান কমালো কাম পুজিবা তাকে কাম পুজিবাকে ইনিটো কেচেং হনাই আৰু CM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তৰুৰাম বংশাংচি ইংকু পঞ্জী লা কাংকু পনব মাহুত গৰু ভৰ্তি দুটা টাটা মোবাইল এটা ভেন সহ 5জনক আটক ডংকা মোকাম আৰক্ষীৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মোকাম আৰক্ষীৰ তৎপৰতাত আজি পুৱতি নিশা 7 গাঁৱৰ পৰা আটক কৰে জব্দকৃত 2 গাড়ীৰ পৰা 12টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে সম্প্ৰতি 3খনকৈ গাড়ী 12টাকৈ গৰু জব্দ কৰাৰ লগতে চোৰাং গৰু সৰবৰাহকাৰীৰ সৈতে জড়িত জিলাখনৰ আমিৰ লথাৰাম হানচি লাংহেফিৰ জংচন টেৰাং নওগাঁ জিলাৰ কচুৱাৰ হাবিবুৰ ৰহমান বদৰ উদ্দিন আৰু লুটুমাৰীৰ ইছমাইল আলী সহ 5জনক আটক ইপিনে গৰু চোৰাং সৰবৰাহকাৰীৰ মূল নায়ক দৰসিং ইংটিক আৰক্ষীয়ে আটক কৰিব পৰা নাই মূল নায়ক দৰসিং ইংটিৰ ঘৰ ডিফু আৰু ডংকা মোকামত বুলি জানিব পৰা গৈছে কাৰ্বি আংলঙৰ পৰা শিৱগুৰু মহসিং বোকাজানত একাদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ পাহাৰী জিলা কাৰ্বি আংলঙৰ ঔদ্যোগিক নগৰী হিচাপে পৰিচিত বোকাজান মহকুমাৰ অন্তৰ্গত ফিচাৰী পাৰ স্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি নামঘৰ ভাগিত একাদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আজিৰে পৰা আৰম্ভ কৰা হৈছে বোকাজানৰ কেইবাভাগ নামঘৰ একত্ৰিত হৈ আঞ্চলিক ভিত্তিত এই ভাগৱত পাঠ ভাগি আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলৰ পদ ধুলাই উক্ত অঞ্চল দুখন বৈকুণ্ঠপুৰীলৈ পৰিণত কৰি পেলাইছে এই অখণ্ড ভাগৱত পাঠ 7 দিন 7 ৰাতি অবিৰতভাৱে চলি থাকিব যোৱা 2 বছৰ এই ভাগৱত পাঠ কৰোনা মহামাৰীৰ বাবে আনুষ্ঠানিকভাৱে অনুষ্ঠিতকৈ অনুষ্ঠিত কৰিছিল যদিও এই বছৰ ৰাজহুৱাভাৱে আয়োজন কৰিবলৈ পাই অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী নাম প্ৰসংগেৰে আৰম্ভ কৰাৰ ভাগৱত ভ্ৰমণ কৰাৰ অন্তত ভাগৱত প্ৰতিষ্ঠা কৰোৱা হয় পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত কৰি অনা ভকতসকলৰ দ্বাৰা পাঠ কৰা দেখিবলৈ পোৱা গৈছে যোৱা 2 বছৰ অঞ্চলৰ দুখৰৰ লগতে ৰাজ্যৰ যি অপায় অমংগল দেখা গৈছে সেইবোৰ আঁতৰি পুনৰ শান্তি ঘূৰি আহিবৰ বাবে এই ভাগৱত পাঠৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট হয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যায় কৰি নাহি পাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম ইতিমধ্যে বোকাজান আঞ্চলিক ভিত্তিত যি অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হয় তাৰে আজি আমাৰ একাদশ দিৱস আমি বিগত 2 বছৰ কোভিড মহামাৰীৰ কাৰণে ভালকৈ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ আৰু এইবাৰ সমূহ ৰাইজ একত্ৰিত হৈ একাদশ অখণ্ড ভাগৱত ভাগি অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ ইতিমধ্যে যিহেতু অখণ্ড মহাভাগৱত ভাগি পাঠ কৰিবৰ কাৰণে অসমৰ বিভিন্ন ঠাই যেনে শিৱসাগৰ যোৰহাট তিতাবৰ এনেকৈ বিভিন্ন ঠাইৰ পৰা আমি 9জন
মূল ভকত নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ পৰিচালনাত এই একাদশ বাৰ্ষিক খণ্ড ভাগৱত পাঠ বাকী অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ। আমি এপ্ৰিলৰ 3 তাৰিখৰ পৰা 10 তাৰিখলৈ 7 দিনীয়া কাৰ্যসূচীৰে দিনে ৰাতিয়ে এই পাঠভাগী চলি থাকিব আৰু অহা 10 তাৰিখে ইয়াৰ সামৰণি পৰিব। 7 দিনীয়া এই অনুষ্ঠানভাগী অনুষ্ঠিত কৰিবলৈ যাওঁতে যথেষ্টখিনি পুঁজিৰ নিশ্চয় প্ৰয়োজন হৈছে। এই পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ কেনেকৈ? হয়, এইটো বৰ সুন্দৰ এটা প্ৰশ্ন। আমি অতিকৈ সৌভাগ্য যে আমাৰ ইয়াৰ এই বোকাজান অঞ্চলৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেখেতসকলে স্বইচ্ছাৰে অনুদান আগবঢ়াই এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমাক প্ৰেৰণা যোগাইছে আৰু ভৱিষ্যতেও আমি আশা ৰাখিম এনেকৈ যাতে আমাৰ অনুষ্ঠানসমূহ সম্পূৰ্ণ হয়।